ফিডবেক মানে 14 নম্বৰ চিৰাং সমষ্টি হিচাপে মই যেহেতু নতুন এই কাৰণে মই প্ৰাইমাৰী সোমাই আছো আজি প্ৰথম প্ৰাইমাৰী সোমাটো বেলেগ দিনাটো আহিছে হয় ৰাজহুৱা মিটিং কৰি ফেলাই গৈছো মই কিন্তু এতিয়া মই নিজে যেহেতু এই সমষ্টিৰ দায়িত্ব লৈ ফেলাই ক্যান্ডিডেট হৈছে আৰু যিখিনি মই দেখিবলৈ পাইছে চিৰাং দুৱাৰ 14 নম্বৰ চিৰাং দুৱাৰৰ বিপিএফ দল বা মই জিকাটো 100% আমি ক'ব পাৰো আৰু মই যিখিনি হুমাই আছে এতিয়া প্ৰাইমাৰী ফিডবেকটো ভাল বেয়া নহয় জয়নিংও আছে মততে ইয়াত খাম্পা আছে ইউপিপিএলৰ পৰা খাম্পাক টিকেট দিয়া মানে এটো পানিশমেন্ট ইউপিপিএলৰ খাম্পাক পানিশমেন্ট হিচাপে টিকেট দিছে ইয়াত নিজেকে ইপিপিএলে কোৱা পৰিলক্ষিত হৈছে ৰাইজৰ মাজত যে আগ্ৰামা জিকিলে আগ্ৰামাক বিচাৰি নাপাব আপোনালোকে কোকৰাঝাৰত যাব লাগিব বিচাৰি এইটো কাৰ কথা খাম্পাৰ নিজে কোকৰাঝাৰত থাকে ময়ো কোকৰাঝাৰত থাকো সমষ্টি বাকী লৈ পেলাই আমি কাম কৰিব ইয়াত কোকৰাঝাৰ কিবা ওদালগুৰি ইয়াৰ হেতু কথা নাহে সমষ্টি বাকী ৰাইজে কি বিচাৰিছে কি লাগে ইয়াৰ ওপৰতহে নিৰ্ভৰ কৰিব কাম কৰিব বিপিএফে দল হিচাপে কাম কৰিব মই ইয়াত ক্যান্ডিডেট হৈছো এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ যিখিনি অভাৱ অভিযোগ ইয়াৰ ওপৰত বেছ কৰি পেলাই মই কথা পাতি আছো আৰু মই কাম কৰিম ওভাৰঅল নমিনেশ্যন হৈ গ'ল ইয়াত ইউপিপিএল হিচাপে আমাৰ লগত কোনো ফেক্টৰ নাই খাম্পা বহুত তলত থাকিব সি 4000 3000 এনেকুৱা ভোট পাব পাৰে এইটো বিপিএফ কোনবা আমাক বেয়া পাই পেলাই যোৱা কিন্তু ইউপিপিএল দল হিচাপে খাম্পাক সাপোর্ট নকৰে এটো মই জানো না আজি মানুহ যোগদান 18 জন মান যোগদান শান্তিপুৰ প্ৰাইমাৰী হিচাপে 18 জন আপোনাৰ যেটো নিৰ্দলীয় পাৰ্টি সংগ্ৰাম ব্ৰহ্ম তিন দল ভাঙি মানুহে কালি মনোনয়ন পত্ৰ দাখিল কৰিছে আপোনাৰ কিবা নাই এতিয়া আমাৰ কোনো ফেক্টৰ নাই সংগ্ৰামে নিৰ্দলীয় হিচাপে ক্যান্ডিডেট দিছে এই 14 নম্বৰ চিৰাঙত মততে বিপিএফ দলৰ লগত কম্পেয়াৰ কৰিব পৰা এই 14 নম্বৰ চিৰাঙত কোনো ক্যান্ডিডেট নাই স্যার আগ্ৰামা মহিলাৰী দুটাতে জিকিব না দুটা সমষ্টিতে মই জিকিম দেৱৰগাঁৱতো মই জিকিম 14 নম্বৰ চিৰাঙতো মই জিকিব আৰু আমি চৰকাৰ বনাম প্ৰবল পৰা কৈছে আপুনি বুঢ়াই হ'ব আপোনাৰ দাঁত নহয় হ'ব আমাৰ কাম নাই বুলি কৈছে এই জাম্বা এইবিলাক কোন সিংহ দাঁত নাথাকা ওচৰত যায় চাওকচোন সিংহ ওচৰত যায় চাওকচোন আপুনি একবাৰ দাঁত আছে না নাই জাম্বা কথা কয় চন্দনৰ কথাটো কি কম মই কৈছো বাৰে চন্দন আৰু খাম্পাক এছে পানিশমেন্ট হিচাপে টিকেট দিছে ইহঁতক জিকাবৰ কাৰণে টিকেট দিয়া নাই ইউপিপিএলে সিংহ দাঁত নাই বুলি কৈছে ওচৰত যায় চাওকচোন একবাৰ আজি তাৰিখত ইউপিপিএলৰ মানুহে আপোনাক ভোট দিব নেকি কোনে এই সমষ্টিৰ ইউপিপিএল সাপোৰ্টাৰ হওক বা বিজেপি সাপোৰ্টাৰ হওক বা কংগ্ৰেছ সাপোৰ্টাৰ হওক সবে বিপিএফক সাপোৰ্ট কৰিছে আৰু কৰিব আমি জিকিম ৰংগৰা নাদাৰি কৈছে আপুনি দুটা সমষ্টি হাৰিব বুলি ৰংগৰায়ে অলপ স্পষ্ট কৰাটো ভাল খাম্পা আৰু চন্দনক যে আপুনি টিকেট দিছে আমি বুজি নাপাই নাবি ৰংগৰাক আমি ভালকৈ জানে চন্দন আৰু খাম্পা বুলি ক'লে ইহঁতে এনেকুৱা খং উঠে এতিয়াহে পাৰিছে পানিশমেন্ট দিবলৈ এতিয়াহে শান্তি হ'ব ৰংগৰা মনৰ জীৱনত এতিয়া নিশ্চয় শান্তি পাইছে এই খাম্পা আৰু চন্দনক পানিশমেন্ট দিবলৈ পায়